নমস্কাৰ বন্ধুসকল আই এম ডক্টৰ একে ৰাভা হোমিওপেথিক ফিজিচিয়ান আজি মই যিটো বিষয় আলোচনা কৰিবলৈ লৈছোঁ এইটো হৈছে পাইলছ ৰোগ আৰু ইয়াৰ হোমিওপেথিক চিকিৎসা পোনপ্ৰথমে মই উল্লেখ কৰিব বিচাৰিছোঁ যে পাইলছ ৰোগৰ ক্ষেত্ৰত হোমিওপেথিক চিকিৎসা ব্যৱস্থাত খুব সুন্দৰ আৰু উপকৃত হ'ব পৰাকৈ চিকিৎসা আছে বা দৰৱ আছে যাৰ দ্বাৰা আমি এই ৰোগৰ বা পাইলছ ৰোগৰ চিকিৎসা কৰিব পাৰোঁ আৰু উপকৃত হ'ব পাৰোঁ। এতিয়া আমি জানো আহক পাইলছ ৰোগটো কি। সাধাৰণতে কি হয়, আমাৰ খাদ্যনলীৰ একেবাৰে শেষ প্ৰান্তত থকা যি পায়োদ্বাৰ বা গুহদ্বাৰ যদি কিবা কাৰণত আমাৰ উখহি যায় বা চুৱেলিং হয়, এয়াই হৈছে পাইলছ। এতিয়া জানো আহক এই পাইলছ ৰোগৰ লক্ষণসমূহনো কি। সাধাৰণতে দেখা যায় গুহদ্বাৰ বা পায়োদ্বাৰ উখহি যোৱাৰ ফলত বা চুৱেলিং হোৱাৰ ফলত কি হয়, আমি বিষ অনুভৱ কৰিব পাৰোঁ বা পাইলছ ৰোগীসকলে বা যিসকলে পাইলছত ভুগিছে তেওঁলোকে বিষ অনুভৱ কৰিব আৰু কেতিয়াবা ব্লিডিং বা ৰক্তক্ষৰণ থাকিব পাৰে। এতিয়া জানো আহক পাইলছ কেই প্ৰকাৰৰ। পাইলছ সাধাৰণতে দুই প্ৰকাৰৰ। প্ৰথমটো হৈছে এক্সটাৰ্নেল পাইলছ, আনটো হৈছে ইণ্টাৰনেল পাইলছ। গুহদ্বাৰৰ বা পায়োদ্বাৰৰ বাহিৰৰ অংশ যদি কিবা কাৰণত উখহি যায়, যাৰ ফলত আমি বিষ অনুভৱ কৰোঁ, এই বিষৰ ফলত আমি বহুত অসুবিধাত পৰোঁ বা পৰিব পাৰোঁ, এয়া হৈছে এক্সটাৰ্নেল পাইলছ। আনহাতে ইণ্টাৰনেল পাইলছ বা আমাৰ পায়োদ্বাৰৰ ভিতৰৰ অংশ যদি কিবা কাৰণত উখহি যায়, তেতিয়া কি হয়, আমাৰ ব্লিডিং হ'ব পাৰে বা ব্লিডিং থাকে আৰু এই ক্ষেত্ৰত ইণ্টাৰনেল পাইলছৰ ক্ষেত্ৰত বিষ নাথাকে কিন্তু ব্লিডিং থাকিব। এতিয়া জানো আহক আমি কি কাৰণতনো আমাৰ এই পাইলছ ৰোগটো হ'ব পাৰে। পোনপ্ৰথমে উল্লেখ কৰিব পাৰোঁ, বহুদিন ধৰি যদি কোনোবা কনষ্টিপেশ্যন বা ক্ৰনিক কনষ্টিপেশ্যনত ভুগি থাকে বা কোষ্ঠকাঠিন্যত ভুগি থাকে, তেতিয়াহ'লে এই পাইলছ ৰোগ হ'ব পাৰে। আনহাতে কোষ্ঠকাঠিন্যৰ ফলত যদি বহু সময়লৈ পায়খানা কৰাৰ সময়ত যদি তেওঁলোকে বল প্ৰয়োগ কৰে, এই বল প্ৰয়োগ কৰাৰ ফলতো এই পাইলছ ৰোগৰ আৰম্ভণি হ'ব পাৰে। বৃদ্ধ অৱস্থাৰ কাৰণেও এই পাইলছ ৰোগ হ'ব পাৰে। আনহাতে প্ৰেগনেঞ্চিৰ কাৰণেও এই পাইলছ ৰোগটো হ'ব পাৰে। এতিয়া আহোঁ এই পাইলছ ৰোগৰ ক্ষেত্ৰত হোমিওপেথিক চিকিৎসা ব্যৱস্থাত দৰৱসমূহ কেনেধৰণৰ। পোনপ্ৰথমতে উল্লেখ কৰিব লাগিব যে এক্সটাৰ্নেল পাইলছৰ ক্ষেত্ৰত আমাৰ যেতিয়া বিষ থাকিব, বিষৰ ফলত যেতিয়া আমি বহুত কষ্ট বা অসুবিধাত পৰোঁ, তেতিয়া আমি পোনপ্ৰথমে ভাবিব পৰা বা পোনপ্ৰথমে আমি দিব পৰা দৰৱবিধ বা দৰৱটো মই উল্লেখ কৰিব বিচাৰিম যে এইটো হৈছে এস্কোলাচিপ। এস্কোলাচিপৰ ক্ষেত্ৰত কি হয়, এক্সটাৰ্নেল পাইলছৰ ক্ষেত্ৰত আপোনাৰ বিষ থাকিব, বিষৰ লগত বহুত অসুবিধাত বা আমি যেতিয়া এই বিষ থাকে তেতিয়া আমি বহুত অসুবিধাত পৰোঁ। এই ক্ষেত্ৰত এস্কোলাচিপ ব্যৱহাৰ কৰিব পাৰি আৰু এই এস্কোলাচিপৰ দ্বাৰা পাইলছ ৰোগীসকলে সুন্দৰ বা উপকৃত হ'ব পাৰে বা নিৰাময় হ'ব পাৰে। এতিয়া আহোঁ দ্বিতীয়টো মেডিচিনৰ কথালৈ। এইটো হৈছে নাক্স ভূমিকা। নাক্স ভূমিকাৰ ক্ষেত্ৰত কি হয়, যেতিয়া আমি ৰাতিপুৱাৰ সময়ত টয়লেট বা পায়খানা হয়, তেতিয়া আমি বাৰে বাৰে অহা যোৱা কৰিব লাগে। ৩-৪ বাৰ যোৱাৰ পিছতহে কি হয়, আমাৰ পেটটো চাফা হয়। এই ক্ষেত্ৰত আমি নাক্স ভূমিকা দৰৱটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। আনহাতে যদি এলকহলিজিমৰ ফলত যদি কনষ্টিপেশ্যন থাকে, কনষ্টিপেশ্যনৰ কাৰণে যদি আপোনাৰ পাইলছ হয়, তেতিয়াও আমি এই নাক্স ভূমিকা দৰৱটোৰ দ্বাৰা সম্পূৰ্ণৰূপে উপকৃত হ'ব পাৰোঁ। এতিয়া আহোঁ আন এটা দৰৱলৈ। এইটো হৈছে কলিনচনিয়া। কলিনচনিয়াৰ ক্ষেত্ৰতো আপোনাৰ এক্সটাৰ্নেল পাইলছৰ ক্ষেত্ৰত যেতিয়া আপোনাৰ বিষ থাকিব, বিষৰ ফলত যেতিয়া আমাৰ
পায়খানা বা পায়খানাৰ কৰাৰ পিছতো যেতিয়া বিষ অনুভৱ কৰিব বা বিষ থাকিব, তেতিয়া আমি এই কলিনচনীয়া মেডিচিনটোৰ দ্বাৰা উপকৃত হ'ব পাৰোঁ। শেষত আহোঁ আন এটা মেডিচিনৰ কথালৈ। শেষত আন এটা মেডিচিন উল্লেখ কৰিব বিচাৰিছোঁ, এইটো হৈছে হেমামেলিছ। হেমামেলিছৰ ক্ষেত্ৰত দেখা যায় যেতিয়া আমি আমাৰ ইণ্টাৰনেল পাইলছ থাকিব বা এই আমাৰ যেতিয়া ব্লিডিং থাকিব বা যেতিয়া ব্লিডিঙৰ সৈতে যেতিয়া পেইনলেছ হ'ব, পাইলছ যেতিয়া পেইনলেছ হ'ব, তেতিয়া আমি এই হেমামেলিছ দৰৱবিধৰ দ্বাৰা আমি চিকিৎসা কৰি আমি পাইলছ ৰোগৰ সম্পূৰ্ণ নিৰাময় হ'ব পাৰোঁ বা উপকৃত হ'ব পাৰোঁ। সদশেষত মই এটা কথা উল্লেখ কৰিব বিচাৰিম যে মই যিকেইটা দৰৱ ইয়াত উল্লেখ কৰিলোঁ, এই দৰৱসমূহ আপোনালোকে বা আপোনালোকৰ যদি কোনোবাই এই ৰোগত ভুগিছে, পাইলছ ৰোগত ভুগিছে, তেতিয়াহ'লে উপযুক্ত বা অভিজ্ঞ হোমিঅ'পেথিক চিকিৎসকৰ ওচৰলৈ গৈ হোমিঅ'পেথিক উপযুক্ত বা অভিজ্ঞ হোমিঅ'পেথিক চিকিৎসকৰ পৰামৰ্শ মতে যদি এই মেডিচিনসমূহ আপোনালোকে ব্যৱহাৰ কৰে, তেতিয়াহ'লে নিশ্চয় সুফল পাব, উপকৃত হ'ব, এই ৰোগটো নিৰাময় কৰিব পাৰিব। গতিকে সদশেষত ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। সুখী হৈ থাকক, সুস্থ হৈ থাকক, ৰোগমুক্ত হৈ থাকক। ধন্যবাদ।